3 অক্টোবৰ ননৈ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ নিমন্ত্ৰিত বিশিষ্ট অতিথি তথা অসমৰ প্ৰত্যেকজন লোকৰ হৃদয়ত স্থানপ্ৰাপ্ত নামজ্বলা জনপ্ৰিয় ব্যক্তি প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ এক সাৰুৱা ভাষণেৰে আৰম্ভ হৈছে আজিৰ অনুষ্ঠান। আৰু হঠাৎ তেওঁ আৱেগিক হৈছিল আৰু মোক জোৰকৈ সাৱটি ধৰিছিল। ভেকুৰি ভেকুৰি কান্দিছিল। মোৰ মূৰত টপ টপকৈ চকু পানী পৰিছিল। মই আচৰিত হৈ সুধিছিলোঁ যে তুমি কিয় কান্দিলা? মইতো তোমাক একো বেয়া কথা সোধা নাছিলোঁ। মই এজন অসমৰ বিখ্যাত মানুহ হ'ব পাৰিম নে নাই সেইটোহে সুধিছিলোঁ। তেওঁ আৱেগিকভাৱে ইমানেই উচুপি উঠিছিল। মই এই কথাটো ক'লে মই নিজেও আৱেগিক হওঁ। এতিয়াও মোৰ ক'ৰবাত কিবা এটা দুখে খুন্দা মাৰি ধৰে। তেতিয়া আমাৰ ঘৰৰ অৱস্থা পাতি ভাল নাছিল। আমি বহুত দুখীয়া মানুহে আছিলোঁ। যিবিলাক তোমালোক তেনেকুৱা যদি কোনোবা ইমান দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ইয়াত কোনোবা আছা, তোমালোকে মোৰ কথাটো বুজি পাবা। আমি সাধাৰণতে দুখীয়া মানুহবিলাকৰ ঘৰত কি দেখোঁ? ভগৱান, সৰস্বতী, শিৱ, কৃষ্ণ এইবিলাকৰ ফটো দেখোঁ বাহিৰত ওলমাই থোৱা। আৰু তাৰ ওচৰত ননৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাৰ 4 অক্টোবৰৰ দিনৰ কাৰ্যসূচী এয়া। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা বাইদেউক আদৰিবলৈ ননৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলো একত্ৰিত হৈ ঢোল, পেঁপা, গগনা আৰু বিহু গীতেৰে উপচাই পেলাইছে ননৈ মহাবিদ্যালয়ৰ বাকৰি। এক সুন্দৰ পৰিৱেশে উপচাই তুলিছে ননৈ মহাবিদ্যালয়ৰ বাকৰি। বহুত ভাল লাগিছে। আমি থকা দিনত এনেকুৱা ডাঙৰকৈ অনা নাছিলে। এবাৰ প্ৰথমবাৰৰ বাবে আনিছে, আমাক খুবেই ভাল লাগিছে। আৰু এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ, আমাক ক'লে যে নাগৰ বি ডবল প্লাছ আছে, সেইকাৰণে আমাক খুবেই ভাল লাগিছে। বন্ধু কেনেকুৱা লাগিছে? বহুত ভাল পাইছোঁ। ননৈ কলেজ মহাবিদ্যালয় কোন চনৰ বেটছ আছিল? 2015 আছিল। আপুনি? মই 2016 চনত এডমিশ্যন লৈছিলোঁ আৰু 2019 আমি ওলাইছোঁ। আৰু আহি আপোনালোকৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা বাইদেউ আমাৰ মহাবিদ্যালয়ত উপস্থিত হ'ল। বাইদেউক আমাৰ মহাবিদ্যালয়লৈ উষ্ম আদৰণি জনাই আদৰি আনিছে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু উদ্যোক্তাসকলে। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। মই সবিশেষ বাইদেউৰ প্ৰতিটো গান, বাইদেউৰ লগত পতা কথা, মনৰ অনুভৱ সকলো দি যাম। চাই থাকক একেবাৰে শেষলৈ। যাৰ তত্ত্বাৱধানত আজি ননৈ মহাবিদ্যালয় জনপ্ৰিয়তাৰ শিখৰত থকা এগৰাকী সুন্দৰ কণ্ঠশিল্পীক আমাৰ ননৈ মহাবিদ্যালয়ত গীত পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। সঁচাই লেখত ল'বলগীয়া, যাৰ তত্ত্বাৱধানত এনে এটা অনুষ্ঠান আজি ননৈ মহাবিদ্যালয়ে আয়োজন কৰিছে। তেখেতসকলক মোৰ এই চেনেলৰ জৰিয়তে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগলৈও এনেকুৱা বহুত ভাল অনুষ্ঠান ননৈ মহাবিদ্যালয়ে আমাক বা ননৈ মহাবিদ্যালয়ে প্ৰদান কৰি যাব পাৰে। আৰু ননৈ মহাবিদ্যালয়ৰ জয় হওক। ধন্যবাদ। নমস্কাৰ ননৈ কলেজ।